এনেকৈ ভৰাই ল'ব আপোনালোকে। বেজিত ৰছীডাল অলপ শকতকৈ দুডলীয়াকৈ ভৰাই ল'ব, 4ডলীয়া হ'ব, তেতিয়া মানে মজবুত হ'ব দহিটো। তাৰপিছত মই প্ৰথম এটা দহি বাতি থৈছোঁ আকৌ, ইমানটো গেপছ ৰাখিব, তলেদি বেজিটো এনেকৈ সুমুৱাই দিব। সুমুৱাই আকৌ এবাৰ এনেকৈ কৰি সূতাডাল পকাই এটা গাঁঠি দি ল'ব। তাৰপিছত আকৌ এবাৰ এনেকৈ দি এই ৰাস্তাটো ইমানটোত ৰাখি দিব, যাতে আমাৰ দহি বটা সূতাখিনি সেইফালেদি সুমুৱাই নিব পাৰোঁ। এনেকৈ সুমুৱাই দিলোঁ। চাব যাতে সূতাখিনি য'ত লাগি নাথাকে, এনেকৈ ঠিক কৰি দিব। সূতাডাল এনেকৈ টাইট কৰি দিব। টাইট কৰি সূতাডাল এইফাললৈ থ'ব। বেজিটো এনেকৈ তলেদি পাৰ কৰাই সূতাডালৰ মাজেদি এনেকৈ পাৰ কৰি আনিব, গাঁঠিটো টাইট হৈ যাব। আৰু এটা দি দিব এনেকৈ। আপোনালোকে এইটো গাঁঠি চাওক, টাইট হৈ গ'ল। এই গাঁঠিটো ৰখিবৰ কাৰণে আপোনালোকে আৰু দুটা গাঁঠি দি দিব, তেতিয়া দহিটো সোনকালে ছিগি নাযায়। এইটো মই ওচৰৰ পৰা দেখাই দিছোঁ। তাৰপিছত এই বেজিটো মাজেদি পাৰ কৰি দিব, যাতে সূতাডাল কিছুমানৰ কিনাৰত থৈ দিলে দাং খাই যায়, মাজেদি পাৰ কৰাই দিলে সূতাডাল ধৰিব পৰা নাযায়, তাৰ লগত মিলি যায়। এতিয়া এই দহিটো এতিয়া সমানে আপোনালোকে কাটি দিব। যিমানটো জোখত ৰাখিবলৈ মন যায়, কিছুমানে দীঘল ভাল পায়, কিছুমানে চুটি ভাল পায়। মই সৰু সৰু ভাল পাওঁ, গতিকে মই সৰু সৰুৱে বনাইছোঁ। মই বেছি ডাঙৰ দহি বেয়া পাওঁ, এইটো সৰু বনাইছোঁ। আপোনালোকে চাওক, মই তিনিটা কৰি দিছোঁ। আজিকালি তেনেকৈয়ে চলিছে। কিছুমান এটা কালাৰ দি ভাল পায়। মই কালাৰ যিহেতু ইয়াত গল্ডেন কালাৰ আছে, গল্ডেন কালাৰ 3টা দিছোঁ আৰু ৰেড কালাৰ 3টাকৈ দিছোঁ। দহিটো আপোনালোকে নিজৰ হিচাপ মতে কাটিব, কিমানটো জোখত ভাল পায়। মই এতিয়া সূতাও বেছি দিয়া নাই, কমকৈ দিছোঁ। ইমান সৰহ সূতা হ'লে বেয়া লাগে দেখিবলৈ। চাওক, এইটো দহি এটা। আৰু এটা বাতি দেখুৱাই দিম আপোনালোকক। আৰু এটা কৰি দেখুৱাই দিছোঁ। গেপছটো মই ইমানটো ৰাখিছোঁ। বেছি ডাঙৰ গেপছ ৰখা নাই, যিহেতু দহিবোৰ সৰু সৰু হয়, সেইকাৰণে গেপছটো অকণমান দিছোঁ। যদি আপোনালোকে ভাল পায় জনাব কমেণ্ট কৰি। সকলোৱে জানে আজিকালি, প্ৰায়বোৰ মহিলাই আজিকালি দহি গুঠিব জানে, তথাপিও তাৰ মাজতে কিছুমান ৰৈ যায়। সকলোৰে দহি গুঠা টাইপবিলাক সকলোৰে বেলেগ বেলেগ ধৰণে বাটে। এতিয়া মই দহিটো টাইট হ'বৰ কাৰণে গাঁঠি এটা দি দিছোঁ। মোৰ বেজিটো ডাঙৰ হৈছে, তথাপিও দেখাইছোঁ আৰু সমানকৈ কাটি দিছোঁ।